2023 প্ৰতিশ্ৰুতি আছিল এইটো ৰাস্তা হ'ব। অৰ্থাৎ MP ইলেকশ্যন যেতিয়া হৈছিলে তেতিয়া ৰঞ্জিত দত্তই খুদে কৈছিলে যে 2023 MP ইলেকশ্যন হোৱাৰ পাছত ৰঙাজানৰ পৰা নমৰালৈকে যোৱা পথটো পকীকৰণ হ'ব। আৰু সেই সিদিনাখন উপ নিৰ্বাচনৰ ভাষণত তেওঁ প্ৰকাশ কৰিছে কি এইবাৰ দিগন্ত খাটুৱাৰক আপোনালোকে জয়যুক্ত কৰক আৰু জয়যুক্ত কৰাৰ পিছত আপোনালোকৰ এই ৰাস্তাটো আমি 2025 প্ৰথম কথা হ'ল কি আমি আজি ইমান বছৰে এটা প্ৰতিটো জনগোষ্ঠী অৰ্থাৎ ইয়াত আমাৰ প্ৰতিটো জনগোষ্ঠীয়ে বসবাস কৰা এটা অঞ্চল উত্তৰ তিনিখুটি জনগোষ্ঠীয় একটা অঞ্চল। ইয়াৰ আগতে আমি এটা জনগোষ্ঠীয় সংগঠনো আমাৰ আছে। সেয়েহে আমি সেই জনগোষ্ঠীয় সংগঠনটোৰ জৰিয়তে আমাৰ ৰাজহুৱা সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে আমি আগবাঢ়ি আছিলোঁ। কিন্তু পৰিলক্ষিত হয় যে যিবিলাক কাম কাজ আহে সেইবিলাকক আমাৰ জনগোষ্ঠীয় ঐক্যমঞ্চৰ যিখিনি সদস্য তাক অন্তৰ্ভুক্ত নহয় আৰু ক'লেও সেইটো গ্ৰাহ্য নহয়। ইয়াৰ বিপৰীতে যিখিনি উন্নয়নৰ এই ৰাস্তা পথ বনোৱা হয় তাক বেলেগ গোটৰ পৰা মানুহ আনি কাম কৰে আৰু আমাৰ এই মিলনপুৰ গোটৰ সদস্যসকল কি তাক পিছ পেলাই থাকে। গতিকে এইটো এক নম্বৰ আমাৰ ক্ষোভ। 2 নম্বৰতে হৈছে কি আমাৰ এইটো এটা অৰ্থনৈতিকভাৱে এটা পিছপৰা অঞ্চল। এই অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলটোত নাই কমেও 13খন গাঁও আছে। এই 13খন গাঁৱত আজি এই 20 বছৰ ধৰি ইয়াত সমাজ কল্যাণ বিভাগৰ জৰিয়তে এটাও অংগনবাড়ী চেণ্টাৰ আজিলৈকে মানে চৰকাৰে অন্তৰ্ভুক্ত কৰা নাই। আমি BLO হিচাপত আমি তিনিখুটিৰ BLOৰ আণ্ডাৰত আমি ভোট কৰিব লাগে আৰু তিনিখুটিৰ পৰা যিবিলাক আশাই হওক হেৰিয়ে হওক তাক কণ্ট্ৰল কৰি আমি মোতায়ন কৰি আনি আমাৰ ৰোগীসকলক লৈ যাব লগা হয়। এটা এনেকুৱা অধ্যুষিত অৰ্থনৈতিকভাৱে পিছ পৰি থকা অঞ্চলত এইখিনি সুবিধা নিতান্তই প্ৰয়োজন। এইখিনি কথা আমি ইয়াৰ আগতে জয়ন্ত বৰা ডাঙৰীয়াৰ ওচৰতো আমি বক্তব্য ৰাখিছোঁ। তেখেতক মই বিতংভাৱে এইখিনি কথাও কৈছোঁ। আৰু বিশেষকৈ আমাৰ এইটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা। এই ৰাস্তাটোৰ ওপৰতে ৰাজনীতিৰ এটা জোৰদাৰ চলি আছে। এই ৰাস্তাটো আজি 20 বছৰ ধৰি উন্নয়নৰ আমাক প্ৰতিশ্ৰুতি দি আজিলৈকে তাক ভেকভাওনাত পৰিণত কৰিছে। ৰাস্তাটো ধৰক এইটো আমাৰ ৰাঙাজানৰ পৰা অহা এইটো ৰাস্তা গৈছে একদম নমৰালৈকে। এই ৰাস্তাটো আমাক আজি প্ৰায় 10 বছৰে পকীকৰণ হ'ব বুলি আশ্বাস দি বৰ্তমানে প্ৰতিশ্ৰুতি ৰাখিছে কি 2025ত এই ৰাস্তাটো দিব। কোনটো এইটো কিমান চনৰ পৰা কিমান চনত হ'ব বুলি প্ৰতিশ্ৰুতি দিছিলে? 2023 প্ৰতিশ্ৰুতি আছিল এইটো ৰাস্তা হ'ব। অৰ্থাৎ MP ইলেকশ্যন যেতিয়া হৈছিলে তেতিয়া ৰঞ্জিত দত্তই খুদে কৈছিলে যে 2023 MP ইলেকশ্যন হোৱাৰ পাছত ৰঙাজানৰ পৰা নমৰালৈকে যোৱা পথটো পকীকৰণ হ'ব। আৰু সেই সিদিনাখন উপ নিৰ্বাচনৰ ভাষণত তেওঁ প্ৰকাশ কৰিছে কি এইবাৰ দিগন্ত খাটুৱাৰক আপোনালোকে জয়যুক্ত কৰক আৰু জয়যুক্ত কৰাৰ পিছত আপোনালোকৰ এই ৰাস্তাটো আমি 2025ত উপহাৰ দিম। এতিয়া মোৰ বক্তব্য এনেকুৱা হয়, ময়ো এজন BJP কৰ্মী কাৰ্যকৰ্তা হিচাপে আছিলোঁ। কিয় আৰ্থসামাজিক উন্নয়নটো আমাক লাগে। আৰ্থসামাজিক উন্নয়নটো লাগে আমাক। কিয় আমাৰ এইটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা। এই ৰাস্তাৰে নাই কমেও 400 ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে বিশ্বনাথ চাৰিআলি তিনিখুটি। গতিকে এনেকুৱা এক পৰিস্থিতিত আমি ভাবোঁ আমি প্ৰতিশ্ৰুতি হ'ব নালাগে, প্ৰতিশ্ৰুতি কাৰ্যকৰণ কৰিব লাগে। এইখিনি হৈছে আমাৰ